নিফালে GMCHত ভৰ্তি কৰোৱা হ'ল। ভৰ্তি কৰাৰ পিছত তাৰমানে কি তাতে এমাৰ্জেঞ্চি ট্ৰিটমেণ্ট কৰিলে, কৰি পেলাই তাতে ক'লে যে ব্লাড বহুত লছ হৈছে, ব্লাড দিব লাগিব। আমি ব্লাড শ্লাড দিলোঁ, তাৰপিছত ভৰ্তি কৰা হ'ল। ভৰ্তি কৰাৰ পিছত সিহঁতে কৈছে যে এইটো হাৰ্ডি ভাঙিছে, হাৰ্ডিৰ অপাৰেশ্যন হ'ব। তো সিহঁতে নিফালে ৱাৰ্ডত ৰাখিলে। ৰখাৰ পিছত মোটামুটি সিহঁতে 10 দিনমান পিছত মানে কি অপাৰেশ্যন কৰিলে। অপাৰেশ্যনটো কৰাৰ পিছত মানে কি হাৰ্ডিটো ওপৰতহে ভাঙিছিলে, লং হাৰ্ডিটো ভাঙিছিল, কিন্তু বাকী তলৰ ভৰি গোটেই ভালে আছিল, ভৰিটো লৰচৰ কৰিব পাৰে। অপাৰেশ্যন কৰাৰ পিছৰ পৰা মানে কি ভৰিটো আৰু হিলাবই নোৱাৰা হ'ল, একদম লৰচৰ কৰিব নোৱাৰা হ'ল। লৰচৰ কৰিব নোৱাৰাৰ কাৰণে মানে কি সিহঁতে 2 দিন পিছে ডেইলি আহি পেলাই সিহঁতে লৰোৱা যে হিলিব, সেনেকৈ কৈ থাকে সিহঁতে। তাৰপিছত তাইকো চেষ্টা কৰে, তাইও চেষ্টা কৰে হিলাবৰ কাৰণে, হিলাব নোৱাৰে। তাৰপিছত সেনেকৈ সিহঁতে মানে কি ৰাখি আছে। তাৰপিছত লাহেকৈ দেখা পায় যে তলফালেদি ৰঙা হৈ একদম মানে কি ভৰিত যিটো মানে আঁঠুৰ তলত মানে ৰঙা হৈ চামৰাটো উঠি গৈছে। উঠি যোৱাৰ পিছত মানে কি সিহঁতে তাতো মানে কি ড্ৰেছিং কৰিব ধৰিলে, কিবা কৰিব ধৰিলে। তাৰপিছত সিহঁতে মানে কি কৰিলে, সিহঁতে ক'লে যে এইটো নাৰ্ভৰ অলপ প্ৰব্লেম হৈছিল, সেইটোৰ কাৰণে এনেকুৱা হৈছে। তাৰপিছত ড্ৰেছিং কৰি আছে আৰু বেছিকৈ বাঢ়ি গৈয়ে আছে, তাৰমানে একদম গেলি গৈ আছে। তাৰপিছত সিহঁতে গেলি যোৱাৰ পিছত সিহঁতে তাৰমানে কি CTVHত পঠালে। CTVHত দিয়াৰ পিছত তাৰমানে কি নাৰ্ভৰ ইনজেকশ্যন মাৰিব দিলে। ইনজেকশ্যন মৰাৰ পিছত আৰু বেছিকৈ হৈ গ'ল। বেছিকৈ হোৱাৰ পিছত মানে কি বেছিকৈ গেলিব ধৰিলে। আকৌ পঠালে নাৰ্ভৰ ডিপাৰ্টমেণ্টত। তাৰপিছত নাৰ্ভৰ ডিপাৰ্টমেণ্টে মানে কি লিখি দিলে যে এইটো অপাৰেশ্যন নহয় বুলি লিখি দিলে। তাৰপিছত হাৰ্ডিৰ মানে বিভাগত অহাৰ পিছত মানে সিহঁতে ক'লে যে এনেকুৱা এইটো অলপ নাৰ্ভৰ প্ৰব্লেম আছে, এইটো বেজি মাৰিলে কিহৰ কাৰণে অপাৰেশ্যন নকৰিলে বা কিহৰ কাৰণে অপাৰেশ্যন নহয়। সিহঁতে লিখি দিলে যে এইটো ঘৰত লৈ যোৱা, ঘৰত লৈ গ'লে নাৰ্ভৰ ইনজেকশ্যনকেইটা দি থাকিবা, ভৰিটো ভাল হৈ যাব। মানে সম্পূৰ্ণ সুস্থ নোহোৱাকৈ আহিব দিলে নেকি? সম্পূৰ্ণ সুস্থ নোহোৱাকৈ আহিব দিলে, সেনেকৈয়ে আহিব দিলে। মানে কি সিহঁতে আৰু ভয়ে দি দিলে যে বেছি লৰচৰ কৰিলে তাৰ মানে কি তাইৰ জীৱনৰ মানে ক্ষতি আছে বুলি কৈছে। বেছি লৰচৰ নকৰিবা, তাক মানে নাৰ্ভৰ ইনজেকশ্যনটো দি থাকিব। নাৰ্ভৰ ইনফেকশ্যনটো মানে ইনজেকশ্যনটো দিয়াৰ পিছত আৰু বেছিকৈ গৈ আছে, গেলি গৈ আছে। তাৰপিছত মানে কি সেনেকৈ আমি লৈ আহিলোঁ। লৈ অহাৰ পিছত এইটো